তো হেল্ল' বন্ধুসকল, আপোনালোকে ঘৰত বহিয়ে টকা কমাব বিচাৰি আছে নেকি? যদি আছে তেতিয়াহ'লে আপুনি এই ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব আৰু তেতিয়াহে আপোনালোকে গম পাব কি সম্পূৰ্ণৰূপে আপোনালোকে কেনেকৈ ঘৰত বহিয়ে টকা কমাব পাৰে। জিৰ' ইনভেষ্টমেণ্ট, 1 টকাও আপুনি ইনভেষ্ট কৰিব নালাগে, অথচ আপোনাক দিব আপোনাৰ টেলেণ্টৰ ওপৰত নিৰ্ভৰ হ'ব আপুনি কেই টকা কৰি আপুনি মান্থলি কমাব। কমচে কম 10,000ৰ পৰা মান্থলি 50,000 টকালৈকে আপোনালোকে ইনকাম কৰিব পাৰিব। এইটো মোৰ 100% গেৰাণ্টি দিব পাৰোঁ। মই এইটো এপ চলাই আছোঁ, আপোনালোকেও যদি চলাব বিচাৰে তেতিয়াহ'লে আপোনালোকেও চলাব পাৰে। তেতিয়াহ'লে আপোনালোকে বেলেগ একো এটা কাম কৰিব নালাগে, মাত্ৰ এটা কাম কৰক। আপোনালোকে মোৰ ডেছক্ৰিপশ্যনত লিংকটো আছে, এপটোৰ লিংক ডাউনলোড কৰক। আপোনালোকে তাত বিভিন্ন ধৰণৰ প্ৰডাক্ট আছে, প্ৰডাক্টবোৰ লওক আৰু ফেচবুকত শ্বেয়াৰ কৰক। যিবিলাকে আপোনালোকক এইবোৰ অৰ্ডাৰ দিব, অৰ্ডাৰ দিয়াৰ লগে লগে আপোনালোকে তাত অৰ্ডাৰ কৰি দিয়ক, অৰ্ডাৰ কৰক আৰু ডেলিভাৰী হোৱাৰ লগে লগে যিমান আপুনি কমিশ্যনত বিক্ৰী কৰিব পাৰে সিমান। যদি প্ৰডাক্টটোৰ দাম 100 টকা হয়, আপুনি যদি 500 টকাত বিক্ৰী কৰে তেতিয়াহ'লে আপোনালোকৰ 400 টকা প্ৰফিট। তো এটা অৰ্ডাৰত আপোনালোকে যদি 400 টকা প্ৰফিট কৰিব পাৰে তেতিয়াহ'লে বন্ধুসকল, যদি আপুনি মান্থলি 30টা অৰ্ডাৰ, ডেইলি এটাকৈ অৰ্ডাৰৰ যদি আপোনালোকে যদি কনফাৰ্ম কৰিব পাৰে তেতিয়াহ'লে আপোনালোকে মান্থলি কিমান ইনকাম কৰিব। ঘৰত বহি আপোনালোকে বাছ একো কৰিব নালাগে, ফেচবুকত শ্বেয়াৰ কৰক। আপোনালোকে ফেচবুকত শ্বেয়াৰ কৰি এপটোত অৰ্ডাৰ কৰক। এপটোত অৰ্ডাৰ কৰি আপোনালোকে মান্থলি আপোনাৰ যিমান নলেজ, মাইণ্ডৰ যিমান নলেজ আপোনালোকে সিমানটো আপোনালোকে ইনকাম কৰিব পাৰে। তেতিয়াহ'লে বন্ধুসকল বলক, আপোনালোকে কেনেকৈ ইনকাম কৰিব লাগে সেইটো মই দেখাই আছোঁ আপোনালোকক। কোনটো এপ আছে, আপোনালোকে কেনেকৈ আপোনালোকে কৰিব লাগে মই আপোনালোক সম্পূৰ্ণ ভিডিঅ'ত দেখাম। আপোনালোকে 100% আপুনি ঘৰত বহি এই টকা ইনকাম কৰিব পাৰিব। বলক তেতিয়াহ'লে মই দেখাই আছোঁ। তো বন্ধুসকল, আপোনালোকে বেলেগ একো কৰিব নালাগে, বাছ এইটো এপটো ডাউনলোড কৰিব। গ্ল' ৰোড এপটো ডাউনলোড কৰক, মোৰ ডেছক্ৰিপশ্যনত দিয়া আছে অলৰেডি। এপটো ডাউনলোড কৰক, এপটো অ'পেন কৰি লওক। অ'পেন কৰি লোৱাৰ পিছত আপোনালোকে ইয়াতে বহুতটা অপশ্যন দেখিব তলত যাই পেলাই। ইয়াতে বেলেগ একো কৰিব নালাগে। ফাৰ্ষ্ট আপুনি মাই একাউণ্টত যাব, মাই একাউণ্টটো ক্ৰিয়েট কৰি ল'ব। আপোনাৰ ষ্ট'ৰ ৰুমটো অ'পেন কৰি ল'ব। আপোনাৰ ষ্ট'ৰ যোনটো দোকান আপুনি খুলিব বিচাৰি আছে সেই দোকানটো অ'পেন কৰি ল'ব। অ'পেন কৰি লোৱাৰ পিছত মই যেনেকৈ অ'পেন কৰি লৈছোঁ বৰ্ণালী ষ্ট'ৰ বুলি, তেনেকৈ আপোনালোকে অৰ্ডাৰ কৰি ল'ব পাৰিব। এইটো অ'পেন কৰি লওক, বিনা 1 টকা ইনভেষ্ট কৰিব নালাগে, আপুনি অৰ্ডাৰ কৰি ইয়াতে বনাই ল'ব পাৰিব। তো ইয়াতে চাওক, মোৰ এতিয়ালৈকে কমচে কম 6টা অৰ্ডাৰ আহি গৈছে। 6টা অৰ্ডাৰৰ এটাত 200 টকা প্ৰফিট আছে, এটাত 91, এটাত 200, এটাত 147 আৰু এটাত ইফালে 2টা কেঞ্চেল হৈ গৈছে আৰু ইয়াতে এটাত আছে 47, এটাত 50। তো আপোনালোকে ভাবিব পাৰে মাত্ৰ মই 7 দিনত এইটো মই কৰিব পাৰিছোঁ। তো আপোনালোকে বন্ধুসকল, আপোনালোকে যোনটো আপুনি লগ ইন কৰি লওক। মোৰ এইটো চাইনিং মোৰ কৰাই আছে। তাৰপিছত যাই পেলাই মাই শ্বপত যাব। আপুনি মাই শ্বপত যাই পেলাই আপোনালোকে যোনটো ক্ৰিয়েট আছে, যোনটো আপোনালোকে শ্বপ খুলিব বিচাৰে সেইটো দোকানটোত আপোনালোকে এইটো লিংকটো বনাই ল'ব। লিংকটো বনোৱাৰ পিছত আপোনালোকে ইয়াতে বিভিন্ন ধৰণৰ প্ৰডাক্টত যাব। মোৰ এড প্ৰডাক্টত যাই পেলাই আপুনি আপোনালোকক কিমান মাৰ্জিন লাগিব, আপোনালোকে কিমান টকা আপোনালোকে প্ৰফিট বিচাৰে এটা আইটেমৰ পৰা। মোৰ হিচাপত আপোনালোকে যিহেতুকে আপোনালোকে ফাৰ্ষ্ট টাইমৰ কাৰণে আপোনালোকে এই শ্বপটো খুলিছে, তেতিয়াহ'লে আপোনালোকে এইটোত এড কৰিব 15%। বহুত হয় 15%। ধৰি লওক যদি 100 টকাৰ আইটেমটো হয়, 100 টকাৰ আইটেমটো হ'লে আপোনালোকে কমচে কম তাৰে 15 টকাটো আপোনালোকে পাব। 15 টকাত যেতিয়া আপুনি ইয়াৰে বহুত মানুহ গোটাই ল'ব আপোনাৰ ৱেবছাইটটোত, তেতিয়া আপুনি 25-50% আপোনালোকে এনেকৈ বনাই ল'ব পাৰিব। তেতিয়াহ'লে ইয়াৰে যোনটো সেই আছে মাৰ্জিনটো আপোনালোকে এড কৰি ল'ব। এড কৰি ল'লে 15%। যেতিয়া আপোনাৰ
যেতিয়া আপোনাৰ শ্বপটো কোনোবাই চাব 15%, ধৰি লওক 100 টকা আইটেমটোৰ দাম, 100 টকা দামৰ আইটেমটো আপোনালোকে 115 টকা হৈ যাব। 115 টকা হ'লে আপুনি ফেচবুকত ইয়াক শ্বেয়াৰ কৰক, বেলেগ একো কৰিব নালাগে। আপোনালোকে যাব ইয়াতে হোমত যাব, যেনেকৈ এইটো প্ৰডাক্ট হৈ গ'ল, এই প্ৰডাক্টটো আপোনালোকে ইয়াতে যাই পেলাই শ্বেয়াৰ কৰিব, ফেচবুকত হোৱাটছআপত শ্বেয়াৰ কৰিব পাৰিব, ফেচবুকত এইটো ইয়াতে ক্লিক কৰিব। চাওক মই এইটো চেল কৰিছোঁ 78% মাৰ্জিনত। তো আপোনালোকে চাওক 173 মোৰ প্ৰফিট আছে এই প্ৰডাক্টটোৰ ওপৰত। তো আপোনালোকে বেলেগ একো কৰিব নালাগে, শ্বেয়াৰটো ডেছক্ৰিপশ্যন লিংকত আপুনি ক্লিক কৰিব, কৰি পেলাই চিধা আপুনি যাব ইয়াতে ফেচবুকত। এইটো মোৰ ফেচবুক একাউণ্ট হয়, ফেচবুক একাউণ্টত যাই আপুনি মাৰ্কেটিঙত যাব, মাৰ্কেটিঙত যাই পেলাই বেলেগ একো কৰিব নালাগে। এই চাওক ওপৰৰ এইটো যোনটো আছে এইটো মোৰে প্ৰডাক্ট হয়, এইটো যোনটো আছে। আৰু ইয়াতে আপুনি চেলত ক্লিক কৰিব, চেল কৰাৰ লগে আইটেমত ক্লিক কৰিব, আইটেম ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ অ'পেন হৈ যাব। আপোনালোকে এডত ক্লিক কৰিব, এডত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যোনটো প্ৰডাক্ট আপোনাৰ চেল কৰিব, মই ধৰি লওক এইটো চেল কৰিছোঁ হা, এই দুটা মই চেল কৰিম। এই দুটা চেল কৰাৰ লগে লগে আপোনালোকে ইয়াতে টাইটেল দিব লাগিব। মই যোনটো কপি কৰিছিলোঁ ইয়াত কপিটো ইয়াতে প্ৰেছ কৰি দিছিলোঁ, ঠিক আছে। কপিটো ইয়াতে মই প্ৰেছ কৰি দিছোঁ, কপিটো প্ৰেছ কৰি দিয়াৰ লগে হট চেল কটন ওমেন, মই হট চেলটো মই নকৰোঁ, কপি নকৰোঁ, এইটো মই কটন এইটো মেনটো চিলেক্ট কৰিম। ইয়াতে মই সেইটো মই টাইটেল দি দিম ইয়াতে। আৰু প্ৰাইচ কেইটকা আছিল চাওক, আপোনালোকে যোনটো ইয়াৰে প্ৰাইচ আছে ন, প্ৰাইচটো আপোনালোকে কেনেকৈ চাব, প্ৰাইচটো আপুনি কেইটকা ল'ব, কেইটকা মাৰ্জিনটোত, ধৰি লওক মই এল চাইজ মই অৰ্ডাৰ কৰিম আইটেমটো, অৰ্ডাৰ কেছ অন ডেলিভাৰী। আপোনালোকে মাৰ্জিন কিমান দিব, 396, মতলব 396 হ'লে আপোনালোকে 396 মানে আপোনালোকৰ 200 টকা মাৰ্জিন, আপোনালোকে 396 আপোনালোকে ইয়াতে টি চাৰ্ট আছে ন, টি চাৰ্টটো আপোনালোকে ইয়াতে কৰিব পাৰিব মেন আপোনালোকে চিলেক্ট কৰি ল'ব। আপোনালোকে নিউ প্ৰডাক্ট চেল কৰি আছে নে কি কৰি আছে, আপোনালোকে ইয়াতে আপোনাৰ ব্ৰেণ্ড নিউ হয়, আপোনালোকে চিলেক্ট কৰিব। আপোনালোকৰ যোনটো লোকেশ্যনত চেল কৰিব বিচাৰে সেই লোকেশ্যনটো দিব। মই ইয়াতে দিম গুৱাহাটী লোকেশ্যনত, মই ইয়াতে গুৱাহাটী ইণ্ডিয়াত চেল কৰিম, এপ্লাই কৰি দিছোঁ। তাৰপিছত আপোনালোকে ইয়াতে পাব্লিক কৰি দিব। পাব্লিক কৰি দিয়াৰ লগে ওপৰত আপোনাৰ চাওক কটন ফৰ ওমেন দেখো এক্টিভ হৈ গ'ল। আপোনালোকে যেতিয়া ইয়াতে চাব, ইয়াতে অ'কে কৰাৰ লগে লগে আপোনাৰ চেক কিমানটা লিষ্টত আছে, কিমানজনে আপোনাৰ প্ৰডাক্টটো ছেভ কৰি ৰাখিছে চব আপোনালোকে ইয়াতে চাব পাৰিব। তেতিয়াহ'লে বন্ধুসকল জলদি কৰক আৰু আপোনালোকে ঘৰতে বহি ইনকাম কৰিবৰ বাবে কাম কৰক, এপটো ডাউনলোড কৰক আৰু ইনকাম ষ্টাৰ্ট কৰক।